বৰদৈচিলাৰ একদম মেইন এক্টৰ বুলি ক'লেও ভুল নহয়। কেনে লাগছি? মই দেখা পোৱা নলো কাৰণ সেইখিনি সময়ত মোৰ দোকানত একদম ইমানেই ভিৰ লাগছে মানে দোকান একবাৰ দে যা দে ঠিক আছে বাবুৰো টিলিঙাটো বজাই দিলোঁ আৰু আপোনালোকক মই বেলবনৰ বৰাখিনি গোটেইখিনি দেখাব নোৱাৰো। বহুতখিনি ভিৰ লাগি গৈছিল কাৰণে মানে দেখাব নোৱাৰোঁ। দোকানখন ভাল লাগছে নে গাইছে একদম জনাই দিব যে কমেণ্টত একদম দেই। তাৰপিছত দুৰ্গা পূজাৰ মই যেতিয়া বেলবৰণ হয় বেলবৰণৰ মানে সেইখিনি সময় আপোনালোকক দেখাব নোৱাৰোঁ। ক'ৰ পৰা বেলবৰি আনিছে সেইখিনিও মই দেখাব নোৱাৰোঁ। এতিয়া মই অলপমান মানে ভিতৰৰ পৰা মন্দিৰটো আপোনালোক দৰ্শন কৰিম আৰু মন্দিৰটোত যাই একদম টিলিঙাটো একবাৰ বজাই দিম। দে দে বজাই দিয়া বাবা বজাই দে বজাই দে দে বাইদেউ আছে ধুনীয়া বাইদেউ মজাকে লগ কৰিলোঁ আৰু গাইছ আপোনালোকে চাবা আহিব কাৰণ চাই পেলাই আপোনালোকে চেল্ফি ল'লে ক'তে উঠিব পাৰিব এক ফালৰ পৰা গাইছ মজাকে উঠিব একদম বতৰ চিলাৰ চিয়েটাৰো আহিব না ইমান মজাকে উঠিব আপোনাক দিছে এইটো ৰাস্তাটো দিছে। এইখন দুৰ্গা পূজাৰ পূৰা একদম মেইন ফিল্ড হয়। আজি ভিডিঅ'টো সিমানখিনি মই নিদিওঁ গোটেইখিনি আপোনালোকক গোটেইখিনি দেখাবতো যিহেতু নৰুৱে কালি পূৰা একদম ভিডিঅ'টো একদম ধামাকাৰ হ'ব। আজিৰ ভিডিঅ'টো একদম যাবই গাইছ। কালি একদম ধামাকাদাৰ ভিডিঅ' দিম আৰু কালি মোৰ হোটেলৰো ভিডিঅ' দিম কাৰণ যিহেতু হোটেল এখন খুলিছোঁ গাইছ। পূজাৰ প্ৰথম আৰম্ভণি মানে কালিৰ পৰা আৰম্ভ হ'ব কিন্তু আজি একদম পূৰা দোকান পোহাৰ গোটেই লাগি গৈছে আৰু এইটো দুৰ্গা মন্দিৰ হয় বঢ়িয়াকৈ একদম চাই লওঁ। এইভাগে কমিটি হয় এইভাগে একদম এইভাগে চানা ভাজাৰ দোকান আৰু ময়ো এইবিলাক দোকান দিছোঁ গাইছ। ইয়াতে এইভাগে বৰদৈচিলা থিয়েটাৰ চলি আছে পূৰা মানুহ ফুল পেণ্ডেল হৈ আছে গাইছ। আৰু এইভাগে চাওক গাইছ এইভাগে ময়ো হোটেল এখন দিছোঁ কিবাকৈ সৰু সুৰাকৈ আপোনালোকে আহিব ইয়াতে এই ডিছকাশ্যনৰ ভৰখাল চুবুৰীত আৰু এইভাগেও এখন আছে হোটেলখনত আপোনালোকে প্লিজ আহিব আপোনালোকে চাব একবাৰ কি আৰু হোটেলখন চাওক গাইছ ম'ম' চাওমিন স্পাইৰেল পটেটো আৰু গোটেইখিনি মই ইয়াতে ব্যৱস্থা কৰি ৰাখছোঁ কিন্তু আজি স্পাইৰেল পটেটো বনোৱা হোৱা নাই গাইছ। কিন্তু বৰ্তমান মানুহ নাই মানে এতিয়া আৰু থিয়েটাৰত গোটেই সোমাই গ'ল না গাইছ আৰু কাৰণ আজি কালিৰ পৰাহে পূজা আৰম্ভ আৰু চাওক আমাৰ ভিতৰৰ ঠাইখিনি চাই লওক গাইছ। এইটো কেচিয়াৰ ময়ে মেইন ইভাগে কাষ্টমাৰ আছে গাইছ আহিবা আৰু আহিবা ইভাগে কাষ্টমাৰ দুই এটা আহি আছে মানে এতিয়া তথাপিও দুৰ্গা পূজাৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব ইউটিউবত চাব ফেচবুকত চাব য'তে চাই তাতে চাব পাৰিব গোটেই চবতে দি দিম একদম গাইছ আৰু ফালি পেলাম একদম দুৰ্গা মন্দিৰটো একদম সম্পৰ্কে আজি নেদেখাম কাৰণ আজি অলপ দূৰৰ পৰা দেখাই দিছোঁ। আজি যিহেতু আৰম্ভ হৈছেহে জাষ্ট কালি নাম চাম কি কি আছে গোটেইখিনি মই দেখাম আৰু থিয়েটাৰৰ ভিতৰত অকণমান আপোনালোকক লৈ যাম আৰু অকণমান থিয়েটাৰৰ ভিতৰত অকণমান দেখাম আৰু বৰদৈচিলা পূৰা ফুল পেণ্ডেল মানুহ পূৰা একদম ফালি পেলছি বৰদৈচিলা গাইছ। বৰদৈচিলা থিয়েটাৰখন চলি আছে ধুনীয়াকৈ একদম মজা একদম ফুল পেণ্ডেল মানুহ আপোনালোকক অকণমান দেখাই দিম আৰু মানুহ কিমান হৈছে আপোনালোকক গোটেইখিনি আপোনাক দেখাই দিম আপোনালোকে চাব একবাৰ আৰু এইভাগে আপোনাৰ থিয়েটাৰৰ মই অলপমান দৃশ্য অলপমান আপোনালোকক দেখাই দিম। আপোনালোকে আহিব ভৰখাল সখৰিয়াল আৰু ভৰখালৰ মাজত মানে কুমৰেকেইটা এইখিনিৰ মাজতে আমাৰ যিখন দুৰ্গা পূজা বহুত পুৰণি হয় এই দুৰ্গা পূজাখন আপোনালোকে কালি চাব আহিব আৰু মানুহ পূৰা একদম 100 পূৰা একদম ফুল হৈ গৈছে গাইছ। কালি আহিব কাৰণ টিকেটৰ কালি 200 হ'ব গাইছ। আপোনালোকে আহিব কালি যিহেতু মই এইটো আৰু লাইভতো মই ফেচবুক লাইভতো আহি যাম এইটো ইউটিউবত দি দিম যিহেতু গাইছ কালি একদম আহাটো আহিবই কিন্তু গাইছ মিছ নকৰিব কাৰণ নেক্সট টাইম এই বৰদৈচিলা আৰু ইয়াতে নাই। থিয়েটাৰখন চলি আছে একদম পূৰা একদম মানুহ চাব পূৰা ভৰ্তি মানুহ একদম পূৰা গাইছ মানে খাই নাই দেখোন ভাই নথকাৰ কাৰণে এতিয়া খবৰ এটা ল'বলৈ মানুহ নাই ভাত খালোঁ নে জাগা একদম জাগাৰ পৰা বহুত অসুবিধা আৰু মই বেছি আৰু নাচাওঁ নাই মোৰ আপোনালোকে মই থিয়েটাৰখন চাওক। কালি আপোনালোকে আহাটো ফাইনেল কৰিব গাইছ। আজি 200 নহয় আজি 100 কৰিব বুলি কৈছে কমিটিৰ ফালৰ পৰা আমি সুধিলোঁ আজি 200 নহয় কাৰণ আজি মানুহৰ অলপ কম আছে কাৰণ কালি যিহেতু 2 নম্বৰ দিন হয় 2 নম্বৰ দিনত কালি মানে মানুহ পূৰা একদম ধামাকাদাৰ মানুহ হ'ব কাৰণ কালি 200 ফাইনেল
কালি 6টা বজাৰ পৰা আৰম্ভ হ'ব নাটক বুলি আমি শুনা পাইছোঁ, কাৰণ 6টা বজাৰ পৰা 9টালৈকে হ'ব, 9টাৰ পৰা এটা দ্বিতীয় দৰ্শনীৰ শ্ব' হ'ব। জিলাপিৰ দোকান এখনেই আহিছে মানে মিঠাইৰ দোকানখন ধুনীয়াকৈ আপোনাৰ চাওক কি ধুনীয়াকৈ একদম প্লাষ্টিক ঢাকি থৈ দিছে, যাতে কি একো বেয়া বস্তু মানে হাৱা ধূলি বালি একদম পৰিব নোৱাৰে, মানে ধুনীয়া একদম। আৰু নতুন গৰম গৰম জিলাপি, এইটো একদম চোলা হয় একদম। আপোনালোকে ইয়াতে আহিব, আৰু ইয়াৰ পৰা গৰম গৰম যে মাহৰ জিলাপি লাগে, বেছিকৈ বেলুন আৰু চিপছ আৰু ৰিংচিং আছে। আৰু এখানে মোৰ দোকান গাইছ, এখন মোৰ দোকান গাইছ। আৰু এইভাগেও এখন পা আমাৰ মানে পুৰণা কমিটি হয় এইখন, মানে কমিটিখন মানে চাওক, কমিটিখনৰ মানুহখিনি মানে হিচাপ কিতাপ কিবা কানি এনাই মানে কিবা কানি হিচাপ কিতাপ কৰি আছে ধুনীয়া একদম। অলপ আগতে মানে কোন আহিছিল, নাৰায়ণ ডেকা ছাৰ আহিছিলে অলপ আগতে, ইয়াতে আহি পেলাই উদ্বোধন কৰি গৈছে। যেতিয়া বেলবৰে যেতিয়া আহিছিলে তেতিয়া আহি পেলাই উদ্বোধন কৰি গৈছে, তেতিয়া ধুনীয়াকৈ এতিয়া চাওক আগৰ দিনৰ মানে পূৰা একদম ধুনীয়া একদম কি পজিশ্যনত আছে গাইছ। আপোনালোকে আহিব ইয়াতে দুৰ্গা মন্দিৰত অহাৰ লগে লগে আপোনালোকে প্ৰথম আহিয়ে দেখা পাব গেটখনৰ সন্মুখতে আপুনি থিয়েটাৰখন দেখা পাব, তাৰপিছত হোটেলখন, তাৰপিছত মন্দিৰটো চাব। মন্দিৰটো কিমান ধুনীয়া প্ৰতিমাখিনি বনাইছে গাইছ। আপোনালোকে একবাৰ আহি পেলাই একবাৰ ভিজিট কৰক, আৰু ভিজিট কৰাৰ পিছত আপোনালোকে গম পাব কেনেকুৱা হৈছে প্ৰতি। ইমানতে সমাপ্ত কৰোঁ, আৰু আজি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব গাইছ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ। বেলংকটো দবাই দিব, ঘণ্টাটো দবাই দিব গাইছ। অকণমান আছে, অকণমান গাইছ, অকণমান হোৱাৰ পিছতে আপোনালোক ধামাকাদাৰ ভিডিঅ' দিম। আৰু পূজাৰ প্ৰত্যেক দিনে প্ৰত্যেকটা ভিডিঅ' আপোনালোকৰ ওচৰত মই দিম। আৰু 5 দিন পূজা হয়, 5 দিনৰ 4 দিনে মই ভিডিঅ' দিম। প্ৰতিশ্ৰুতি দিওঁ দশমীৰ দিনকলৈকে আপোনালোকৰ ওচৰত মই ভিডিঅ' দিম, কাৰণ মোৰ দোকানৰ কি হয়, কি পৰিস্থিতি, কেনেকুৱা বিক্ৰী হয়, গোটেইখিনিৰ পৰা, থিয়েটাৰৰ পৰা, ইভাগে মই মন্দিৰৰ পৰা গোটেইখিনি মই ভিডিঅ' আপোনালোকৰ ওচৰত দি দিম গাইছ। আজিলৈ বাই বাই, জয় অসম, জয় হিন্দ, বাই বাই। বাই বাই।